খাইছো ৰ ৱা ইমান মিঠা আকৌ মাইনা তই হলে এবাৰ আকৌ চেনি বেছি দিলি দেই ধেত মা মই হলে আৰু নোৱাৰো দে এইবোৰ বনাব এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 4বাৰ বনালো কেতিয়াবা যদি চেনি কম হয় কেতিয়াবা ঘি কম হয় নহলে কেতিয়াবা পাকটোকে কম হয় ৱা আজি তোক এসপ্তাহ ধৰি মই গাজৰৰ হালোৱা বনাব শিকাই আছো কিন্তু তোৰনো মনটো ক'ত থাকে জানো যেতিয়াই বস্তুবিলাকৰ পৰিমাণটো দিব যাওঁ তেতিয়াই তই সদায় ক'ত উৰি থাক আৰু তই কিমান মোবাইল চাই চাই শিকিলি তথাপিও নোৱাৰিলি এতিয়া মই শিকাওঁতে যদি শিকি ল'ব নোৱাৰ তেনেহ'লে তোৰ শহুৰ ঘৰত গৈ কি হ'ব কচোন তোৰ শাহু মায়ে মোকে শুনাব যে জীয়েৰক একো শিকাই নপঠালা একো এটা নেজানে মইহে শুনিব লাগিব তই যদি এতিয়া নিশিক তই কি শহুৰৰ ঘৰত গৈ কি যাদু কৰি বনাবি নেকি মা হ'ব দিয়া সেইটোৱে হ'ব মই মোৰ শহুৰ ঘৰত গৈ মেজিক কৰি দিম কোৱা এইজনীলে চাচোন চা হালু যাদু কৰি কি বস্তু বনাব পৰা যায় নেকি যদি তেনেকুৱা হ'ব তোৰ মাৰে হেৰ মৰি পৰি তোকে পাকঘৰটোত আহি তোক খানা বনোৱা শিকাই নাথাকে হেৰ' এইবিলাক মেজিকবিলাক সাধু কথাতে পঢ়িবলৈ পোৱা যায় বুজিছ ৰিয়েল লাইফত এইবিলাক নহয় আৰু তই বেছিকৈ কিতাপবোৰ পঢ় নহয় পঢ়ি পঢ়ি মূৰত এইবোৰকে সোমোৱা ৱা তোৰ শহুবুঢ়াই সেইদিনা ফোন কৰি কোৱা নাছিলে জানো তাহাঁতৰ ঘৰত কিবা নিয়ম আছে নেকি বোলে নতুন বোৱাৰীয়ে গৈ পিনি প্ৰথমতে গাজৰৰ হালোৱা বনাই খুৱাব লাগে আৰু এতিয়া তই যদি নিশিক তেনেহ'লে কি হ'ব কচোন আমাৰ নাক কাণ একেবাৰে বুঢ়াবি আৰু তই এই গাজৰৰ হালোৱাডালহে মোৰ দ্বাৰা নহৈছে দেই আজি ইমান দিন ধৰি ট্ৰাই কৰি আছো কিন্তু ক'তা সদায় কিবা নহয় কিবা এটা ওলাই থাকে কাজ যদি সঁচাকে মেজিক হৈ গ'লহেঁতেন আৰু মই বনোৱাৰ লগে লগে হালোৱাখিনি একদম টেষ্টি হৈ গ'লহেঁতেন ধুৰ মই যে কি যে ভাবি আছো নহয় পাগলৰ নিচিনাকে এইবোৰ ভাবি আৰু এতিয়া একো লাভ নাই যি হয় হ'ব দেখা যাব এই দুপৰীয়াচোন 2টাই বাজিলে এটা কাম কৰোঁ শ্বপিং যাবলৈও দেখোন আছে ৰেডি হওঁ আৰু দেউতা আহি পটককৈ ওলাবহিয়ে বিয়াখনলৈতো আৰু বেছি দিন নাই সেই নহয় মা তুমি নহ'লে এটা কাম কৰা এই দেউতাৰ লগত তুমি ঘৰলৈকে গুচি যাকে বেগবিলাক লৈ মই এই পিয়াহঁতৰ ঘৰৰ পৰা আহোঁগৈ কিয় তইনো এতিয়া এই ঠাণ্ডাখনত হঠাতে কিয় পিয়া ঘৰলৈ যাব লাগে গধূলিখন এই নহয় তাইও মোৰ বিয়াৰ কাৰণে শ্বপিং কৰি আছিলে নহয় অনলাইন বস্তু কেইটামান আনিছিলে তাকে চাবলৈ যাওঁ তুমি যদি এতিয়া এই ঠাণ্ডাখন মোৰ লগত যোৱা তেনেহ'লে তোমাৰ ঠাণ্ডা লাগিব পাৰে বিয়ালৈতো বেছি দিন নাই ন হ'ব তুমি তাইক যাবলৈ দিয়া বুজিছা এই ঠাণ্ডাখনত এতিয়া তুমি যদি তাইৰ লগত বাহিৰত থাকা তেনেহ'লে তুমিয়ে বেমাৰী হৈ পৰিবা এনেও বিয়াৰ কিমান যোগাৰ বাকী আছে ন হ'ব তেন্তে যা কিন্তু সোনকালে উভতি আহিবি দেই হ'ব তুমি ইমান চিন্তা কৰিব নালাগে মই এই বিক্ৰমতে গুচি আহিম দেউতা তুমি মোক এই পিয়াহঁতৰ ঘৰৰ তিনিআলিটোত ৰখাই দিবা দেই এই বুঢ়া মানুহজনক দেখি পিনি ক'ৰবাত দুখ পালে নে কিবা গোটেই তেজ ওলাই আছে যে আৰু ইয়াত অকলে বহি আছে যে যাওঁচোন গৈ পিনি সুধো ককা কি হ'ল আপুনি যে ইয়াত আমন জীৱনকে বহি আছে আৰু আপোনাৰ যে গোটেই গা পা তেজ ওলাইছে ক'ৰবাত দুখ পালে নেকি বাৰু মই ৰাস্তাইদি খোজকাঢ়ি আহোঁতে পৰি পিনি দুখ পালোঁ ইমান গাটো বিষাইছে আৰু মাথাটো বিষাইছে নহয় ইয়াতে অলপ বহি জিৰণি লৈছোঁ কেনেকে পৰিলে পিছে দুখ পালে যেতিয়া আপুনিনো ফাৰ্মাচীলৈ বা হস্পিটেললৈনো কিয় নগ'ল বেণ্ডেজ কৰাই দিলেহেঁতেন নহয় মাজনী মই দুখীয়া মানুহ দুবেলা দুমুঠি খাবলৈকে নোজোৰে ক'ত বাৰু মই ফাৰ্মাচীত গৈ পিনি বেণ্ডেজ কৰাওঁ বৰ বেয়াকে তেজ ওলাইছে দেই বাৰু বলক আপুনি মোৰ লগতে বলক এই ফাৰ্মাচীখনত লৈ যাওঁ আপোনাক তুমি কৈছা যেতিয়া নিশ্চয় যাম ব'লা মাজনী তোমাকনো মই এতিয়া কি বুলি ধন্যবাদ দিম মোক আজিলৈকে কোনেও এনেকে সহায় কৰি পোৱা নাই তুমি যিখিনি কৰিছা যথেষ্ট কৰিছা মোক ডক্তৰৰ ওচৰত লৈ গৈছা তাৰপিছতো তুমি মোক ইয়ালৈ লৈ আহি ইমান ভালকৈ এসাঁজ খুৱাইছা নাই আপুনি মোৰ ককাৰ বয়সৰ হয় আপুনি মোক কিয় ধন্যবাদ জনাব লাগে এনেকুৱা অসহায় অৱস্থাত পোৱা বৃদ্ধ এজনক সহায় কৰাটো মোৰ কৰ্তব্য হয় নহয় মাজনী তুমি মোক যিমানখিনি সহায় কৰিছা সেয়া যথেষ্ট আজিকালিৰ দিনতনো কোনে কাক সহায় কৰে তাকো আমাৰ নিচিনা দিন দুখীয়া মানুহক পিছে মাজনী তুমি যেতিয়া ৰাস্তাইদি খোজকাঢ়ি আহি আছিলা মই এটা কথা লক্ষ্য কৰিছিলোঁ তুমি যেন বহুত কিবা কথা চিন্তা কৰি আছিলা তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি বাৰু একো প্ৰব্লেম নহয় ককা আচলতে কেইদিনমান পিছতে মোৰ ভাগৰ বিয়া হয় আৰু মই গাজৰৰ হালোৱা বনাব নাজানো আৰু মোৰ শহুৰ ঘৰত গাজৰৰ হালোৱা বনাই খোৱাটো নতুন বোৱাৰীয়ে নিয়ম হয় সেইকাৰণে মই বৰ টেনচনত আছিলোঁ হয় নেকি তেন্তে তুমি আজিৰ পৰা একো চিন্তা কৰিব নালাগে তোমাক মই এখিনি চেনি দিম তুমি এই চেনিখিনি যদি হালোৱাত দি দিয়া তেনেহ'লে সেইখিনি নিজে সোৱাদযুক্ত হৈ পৰিব কি সঁচানে সঁচা মোৰ ওপৰত বিশ্বাস ৰাখাচোন বাৰু কি আপোনাক বহুত
বহুত ধন্যবাদ ককা। মই এনেও ভাবিয়ে আছিলো কেনেবাকে যদি মেজিক হৈ গ'ল হয় আৰু মই বনোৱা হালোৱাখিনি যদি টেষ্টিয়ে হৈ যাম। নবোৱাৰী নবোৱাৰী মা হেৰি নহয়, তুমিতো গম পাইছাই চাগে আজি তুমি আমাক সকলোকে গাজৰৰ হালোৱা বনাই খুৱাব লাগিব। বিয়াৰ আগততো তোমাৰ ঘৰত ফোন কৰি কোৱাই হৈছিলে এইটো আমাৰ নিয়ম বুলি। আৰু হেৰি নহয়, এটা কথা, তোমাৰ ডাঙৰ যা ময়ূৰী, তাই কিন্তু বহুত টেষ্টিকৈ গাজৰৰ হালোৱা বনাই পিনি আমাক খুৱাইছিলে দেই। আমাৰ চবৰে সোৱাদটো এতিয়াও মুখত লাগি আছে। তুমিও কিন্তু বনাব লাগিব তেনেকৈ, তেতিয়াহে সকলোৰে মন জয় কৰিব পাৰিবা। হ'ব মা, আপুনি চিন্তা কৰিব নালাগে। মই ভালছে বনাবলৈ চেষ্টা কৰিম। মই এতিয়া সেই ৰাস্তাত লগ পোৱা বুঢ়া ককাজনে দিয়া যাদুৰ চেনিখিনি দি পিনি হালোৱা বনাম। সঁচাকৈ টেষ্টি হ'ব আৰু চবেই খাই ভাল পাব আৰু মোৰ প্ৰশংসা কৰিব। নবোৱাৰী, হালোৱা কিন্তু সঁচাই বিৰাট টেষ্টি হৈছে দেই। এনেকুৱা টেষ্টি হালোৱা কিন্তু আমি আগতে কেতিয়াও খোৱা নাই দেই। যিমান গেষ্ট আহিছিলে চবেই কিন্তু তোমাৰ হালোৱাৰ প্ৰশংসা কৰি গৈছে। আমাৰ এই সৰু বোৱাৰীজনীয়ে দেখোন ডাঙৰ বোৱাৰীতকৈও টেষ্টি হালোৱা বনালে ন। পিছে এটা কথা নহয়, তাইক এটা গিফ্ট দিব লাগিছিলে নহয়। নিশ্চয় দিব লাগিব, নিশ্চয় দিব লাগিব। পিছে হেৰি, কথা এটা নহয়, অহা সপ্তাহত দেখোন আমাৰ শুনৰ বাৰ্থডে। মই ভাবোঁ এইবাৰ গাজৰৰ হালোৱাকণ আমাৰ এই সৰু বোৱাৰীয়ে বনাব, নে কি কয়? হ'ব মা, আপুনি চিন্তা কৰিব নালাগে, মই ভালছে বনাই থ'ম। আৰু ডাঙৰ বোৱাৰী, তুমি বাকী কামবোৰ কৰিবা নে কি কোৱা? লুচি ঘুগনি এইবিলাক তুমিয়ে বনাবা। হ'ব মা, আপুনি চিন্তা কৰিব নালাগে। খালি সৰু বোৱাৰী আৰু সৰু বোৱাৰী গাজৰৰ হালোৱা অকণ বনাই খোৱালে কি নাই খোৱা। খালি সৰু বোৱাৰী গুণ গান গাই একদম শেষেই নোহোৱা হৈছে। ইমান দিনটো ময়ে বনাই খুৱাই আছিলোঁ, চবেই ময়ে ভাল বনাওঁ বুলি প্ৰশংসা কৰি আছিলে, আৰু এতিয়া মই এলাগী হৈ গ'লোঁ। সৰু বোৱাৰী আহিলে কি নাই, এতিয়া মোক ফাংচনত কিবা বনোৱাৰ পৰা অব্যাহতি দি দিলে। চোন, তাইনো একেবাৰে কিনো নোহোৱা নোপোজাকৈ বনাই যে তাইখিনি ইমান টেষ্টি হৈ যায়। এটা কাম কৰোঁ, সৰু বোৱাৰীৰ ৰুমলৈকে যাওঁ। এইটোহে মোৰ লাকি চাম। এইটো যদি নাথাকিলে হয়, মই যে কেনেকৈ টেষ্টি টেষ্টি হালোৱা বনালোঁ হয়। আচলতে এইবিলাক চব সেই বুঢ়া ককাজনৰে চমৎকাৰ। পিছে সঁচাকৈ এই চেনী টোপোলাটোৰ পৰা দেখোন চেনীখিনি শেষেই নোহোৱা হয়। কোনোবাই দেখা আগতে এইখিনি মই ভালছে এতিয়া লুকুৱাই থৈ দিওঁ, কাইলৈ কামত আহিব। কথা কৈ দেখোন কবাতহে, সেইকাৰণে তাই ইমান টেষ্টি টেষ্টি হালোৱা ৰান্ধিব পাৰিছে আকৌ। তোক মজা দেখাম বাপেকে, চব মই পেলাই দিম, গম পাবি তেতিয়া কাইলৈ তই কেনেকৈ ৰান্ধ নহয় চাম। মোৰ লগত তাই পাংগা ল'ব আহে, কম্পিটিশ্যন লাগিব আহে। মোৰ মৰমখিনি তাই কাঢ়ি লৈ যাব আহিছে। তাই কিমান পানীৰ মাছ কাইলৈ ওলাব নহয়। মোৰ হালোৱাখিনি বনাই অলমষ্ট হৈয়ে গ'ল। এতিয়া মই যাওঁ, গৈ পিনি চেনিখিনি আনি ইয়াত অকণমান ছটিয়াই দিওঁ। গোটেই ঘৰটো দেখোন বিচাৰি চাৰখাৰ কৰিলোঁ, কিন্তু ক'তো দেখোন মই মোৰ টোপোলাটো বিচাৰি পোৱা নাই। কালে মোকচোন শাহুমায়ে মাতিয়ে আছে হালোৱা লৈ যাবলৈ। মানুহে খাবলৈ বহিলেই, তাহাঁতৰ চাগে বাকী খাই খতমেই হ'ল। মই কি কৰিম এতিয়া বাৰু? এইটো যদি নাপাওঁ কি হ'ব? বোৱাৰী, বোৱাৰী, কি হ'ল? তই ইমান টাইম যে দেৰি হ'ল, তই লৈ অহা নাই? মানুহ বহি আছে নহয় খাবলৈ, আন আকৌ। হে ভগৱান, কি হ'ব বাৰু এতিয়া? উপায় নাই আৰু, সেইখিনিয়ে লৈ যাওঁ, যি হয় হ'ব আৰু, দেখা যাব। তুমি মোক বচাবা ভগৱান। বাইদেউ, হালোৱাখিনি খাই কিন্তু সঁচাকৈ ভাল লাগিছে দেই। আগতে খোৱা চবেই কিন্তু কৈ গৈছে দেই ভাল হৈছে বুলি। ইমান টেষ্টি হৈছে নহয়, এনেকুৱা টেষ্টি হালোৱা আমি আগতে কেতিয়াও খোৱা নাই। মোৰ সৰু বোৱাৰীজনীয়ে বনাইছে নহয় গোটেইখিনি, তাই বৰ টেষ্টি বনায়। আপুনি কিন্তু বৰ লাকি দেই, ইমান টেষ্টি টেষ্টি হালোৱা খাব পায়। মই দেখোন চব চেনি পেলাই দিছিলোঁ, তাৰপিছতো কেনেকৈ এজনী হালোৱাখিনি ইমান টেষ্টি হ'ল। আৰু ইয়াত তাইতো কিচনতো একো লুকুৱাই থোৱা নাই, মইতো ইয়াত একো তেনেকুৱা বিচাৰি পোৱা নাই। এইবাৰ তাইনো কি যাদু কৰিলে জানো, ইমান টেষ্টিকৈ বনাই একদম চবকে মুহি পেলাইছে আৰু। মই দেখোন হালোৱাখিনিত সেই যাদু কৰি চেনিখিনি দিয়াই নাছিলোঁ, তাৰপিছত কেনেকৈ ইমান টেষ্টি হ'ল বাৰু? এটা কাম কৰোঁ, মালৈকে ফোনটো লগাই পিনি সুধোঁ, কিনো এনেকুৱা চমৎকাৰ হ'ল আজি। হেৰি নহয় মা, এটা কথা কোৱাচোন, মই দেখোন আজি হালোৱাখিনিত সেই বুঢ়া ককাজনে দিয়া যাদু কৰি চেনিখিনি দেখোন মিলোৱাই নাছিলোঁ, তাৰপিছতোনো কেনেকৈ হালোৱাখিনি ইমান টেষ্টি হ'ল বাৰু? আচলতে যাদু একো নহয়, কথাটো কি জাননে? কথাটো হৈছে অভ্যাস। তই যে একেদিন ডেইলি বনাই আছিলি হালোৱা, বনাওঁতে তই হালোৱা বনোৱা শিকি গলি। তই মানে চেনি হওক বা যিয়ে হওক চব বস্তুৰে পৰিমাণবিলাক বুজিব পাৰিলি, সেইকাৰণে আজি হালোৱাটো ভাল হ'ল। তাৰমানে আমি নোৱাৰা কাম এই পৃথিৱীত একো নাই। কিবা এটা কাম আমি যদি বাৰে বাৰে কৰোঁ, তেনেহ'লে সেয়া আমি নিখুঁতভাৱে আৰু অতি সফলভাৱে কৰিব পাৰোঁ।